বাঘখন মোৰ টাইম লাগিব কাৰণ বাঘখন মই ছাবজেক্টটো বেলেগ অলপ সেইকাৰণে মই টাইম লাগিব আৰু প্ৰিপেৰেশ্যন কৰি আছোঁ বাৰু তাৰ কাৰণে আৰু তাৰ আগতে মই আৰু এখন কমেডি চিনেমা কৰিব মন আছে কমেডি ফুল কমেডি ভাবি আছোঁ তেনেকৈ একো ভবা নাই এতিয়াও এনেই হঠাৎ কালি ৰাতি হঠাৎ মনলৈ আহিলে শব্দ এটা অঘাইটং নামটো অঘাইটং হ'ব পাৰে ফুল কমেডি তাত একো মাথা মাৰিবলৈ একো নাই যাব চাব হাঁহিব ঘৰলৈ গুচি আহিব কমেডি দিয়া কমেডি কৰি মানে চব আৰ্টিষ্টৰ এক্টৰৰ মন থাকে কমেডি কৰিবৰ কাৰণে মই এবাৰ কৰিছোঁ বাৰু মই ভাইমণ্ডা লাষ্ট চিনেমাখনত কমেডি কৰিছোঁ বাট এইটো চিৰিয়াছ কমেডি মানে এই ফটো আমি কমেডি নহয় এইখনত ফুল ফটো আমি প্ৰিয় ফুল ফটো আমি আৰু হা জুলুখনটো আৰু টাইম লাগিব ন জুলুখন আছিলে মই ইংলিছত কৰিব বিচাৰিছোঁ কাৰণ ছাবজেক্টটো তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ছাবজেক্ট এটা চ' জুলুখনৰ কাৰণে মোৰ টাইম লাগিব আৰু অলৰেডি মই কৈছে যে মই 2টা ম'হ ট্ৰেইনিঙৰ কাৰণে পঠাইছোঁ মই অৰুণাচললৈ চ' ম'হকেইটাও ট্ৰেইন হ'ব লাগিব গতিকে মই তাহাঁতৰ কাৰণে ৰুব লাগিব তাত আচলতে মেইন এক্টৰ আছিলে জুলু আছিলে ম'হটো চ' তাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব মই সেইকাৰণে টাইম ল'ম লাহে লাহে কৰি থাকিম কিন্তু ভালকৈ কৰিম জানো মই সিদিনা ময়ো ক'ৰবাত এটা হেৰিত মই প্ৰমোট কৰি দিছোঁ তাহাঁতক মই ষ্টৰিটো জানো বাৰু মই কৈ নিদিওঁ একো কিন্তু অকণ বেলেগ ধৰণৰ ষ্টৰি এতিয়া আমাৰ মানুহে সেইটো জনৰ চিনেমা কিমান চাইছে মই নাজানো অনুৰাগ গোস্বামীয়ে ভাল পাব কাৰণ সি তেনেকুৱা জনৰ চিনেমা কৰে চ' কিন্তু এখন বেলেগ ধৰণৰ চিনেমা কিন্তু সেইকাৰণে চবকে চাবলৈ অনুৰোধ জনাইছোঁ চাওক সকলোৱে খুব ভাল লাগিল মই প্ৰায় 5খন কাণ্ট্ৰি একেলগে গ'লোঁ ইউৰোপ বৰ ধুনীয়া বতৰ তাত এতিয়া ঠাণ্ডা এতিয়া অলমষ্ট 3 ডিগ্ৰী চলি আছে তাত চব জেগাত কালি বৰ হেক্টিক হ'ল আৰু মানে 5খন কাণ্ট্ৰি 12 দিনত ঘূৰাটো অকণমান হেক্টিক হয় কেতিয়াবা ট্ৰেইনত গৈছোঁ কেতিয়াবা জাহাজত গৈছোঁ কেতিয়াবা ফ্লাইটত গৈছোঁ মানে শুবলৈ শান্তি পোৱা নাই হেৰি পোৱা নাই কিন্তু ভাল লাগিলে মানুহখিনি খুব ভাল আৰু অসমীয়া মানুহ কম পাইছোঁ বেংগলী মানুহ বেছি আৰু হিন্দীভাষী মানুহ বেছি পাইছোঁ কিন্তু 4খন শ্ব' কৰিলোঁ বঢ়িয়া লাগিলে আৰু ইভেন লণ্ডনতো কাঞ্চনজংঘা আমাৰ প্ৰদৰ্শন কৰা হৈছিলে সেইটো ভাল লাগিলে সকলোৱে চালে ছাবটাইটেল আছিলে সেইকাৰণে বেলেগ ভাষাৰ মানুহে বুজি পাইছে থেংক ইউ থেংকছ ৰত্নাকৰ ভাল এখন মই নিজেও কো প্ৰডিউচাৰ হয় তাত মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ মই চ' আৰু সেইকাৰণে এই 2খন চিনেমাত বহুত গুৰুত্ব দিছিলোঁ আমি নিজৰ চিনেমাৰ নিচিনা আৰু গতিকে কাঞ্চনজংঘা আৰু ৰত্নাকৰ মই বাৰে বাৰে কৈ আছোঁ যে এই 2খন চিনেমা চলাব লাগিব আমি তেতিয়াহে সেই ৱেভটো আহিব এই বিপ্লৱটো এইটো আহিছে আমি অতি সুখী আৰু অসমীয়া চিনেমা চোৱাৰ হেঁপাহটো আশা মানে অভ্যাসটো ৰাখক মই অলপ বেলেগ ধৰণৰ কাম কৰোঁ সকলোৱে জানে গতিকে মই চেষ্টাহে কৰিছোঁ ৰাইজে হেল্প কৰিছে ৰাইজৰ সহযোগিতাটো মেইন আচলতে সেইটো সদায় থাকক দায়িত্ব আছে নিজৰ আছে আৰু সকলোৱে মিলি যদি এনেকৈ কাম কৰোঁ অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু ডাঙৰকৈ দেখিম আমি অদূৰ ভৱিষ্যতত থেংক ইউ